প্লিজ সকলে মন দি কথাখিনি শুনক প্লিজ শুনক 19 তাৰিখৰ ঘটনাটো ঘটিলে যেতিয়া আমাৰ সেইদিনাখন উত্তৰ-পূবৰ বিভিন্ন মন্ত্ৰী বিষয়াৰ লগত আমাৰ এখন মিটিং চলি আছিলে উদ্যমীসকলৰ লগত ছিংগাপুৰৰ মিটিং চলি আছিল যাতে আমি ৰাতিপুৱাই গৈছিলোঁ তেতিয়া এই জাহাজৰ ঘটনাটোৰ কথা মোক সিদ্ধাৰ্থ শৰ্মাই ফোন কৰিছিল 3:30 বজাত আমাৰ মিটিং আৰম্ভ হৈছিলে 11:30 বজাত তো 11:30 মানতে মই চাংগ্ৰিলা হোটেলত গৈছিলোঁ আৰু তাত 3:30 মান বজাত আমি গম পাইছিলোঁ যে এনেকুৱা ঘটনা এটা ঘটিছে সিদ্ধাৰ্থই ফোন কৰিছিল ক'ত ঘটিছে কেনেকৈ ঘটিছে আমি একো গম পোৱা নাছিলোঁ লগে লগে বহুখিনি তাকে লৈ ফোন আহিছিল কিন্তু মই উত্তৰ দিব পৰা নাছিলোঁ আচলতে এই ইমান ডাঙৰ ঘটনাটো আমাৰ মৰমৰ বুকুৰ আপোন মানুহজন এনেকুৱা ঘটনা ঘটিছে কথাটো আমাৰ কাৰণে এটা ফটফটনা হ'ল আৰু লগে লগে আমি ফটফটনা হ'ল তাৰ কাৰণে তো তিদান আসলি কত বস্তু নিয়াৰ পিছত কোৱা নাই কিয় সকলোকে মুখে মাত নাইকিয়া কৰিলে আৰু গম পাই লগে মাত এতিয়া ওলাই যাব বাবা এতিয়া মাত ওলাই যাব চব গোটেইখিনি ওলাব ইথান ৰবা আৰু অনুষ্ঠান তাতে